our side. Okay, so hello everyone, welcome back to my channel. So আজি হৈছে 31 December 2020 last day আৰু আজি মই আহিছো মোৰ নগাঁৱৰ বৰমাহঁতৰ ঘৰলে আৰু ইয়াতে মোৰ সব কাজিনছবোৰ আছে তো আজি আমি পাৰ্টি কৰিম তো এটো আছে এটা মেন্টেল নামটো কৈ দে আগো पारवी नाम तो सुना ही होगा हैप्पी न्यू ईयर गाइस এডভান্স इन एडवांस তো আমি এতিয়া কি কি কৰো সো আপোনালোকে চাওক আৰু কি কি খাও হেতু চাওক एंड गाइस ए चौधरी बहुत हार्ड वर्क करे निजर व्लॉग बनाबले মই কৰো सो प्लीज ए चैनल तो लाइक शेयर और सब्सक्राइब डेफिनेटली करिबो सो दैट यू गेट न्यू वीडियोस एवरी मंथ Okay. ठीक আছে না yes আৰু তোমাৰ ইন্ট্ৰোডাকশনটো দি দিয়া Hi, I'm Harshita. ওকে তো আমি তাই বহুত কষ্ট কৰি আছে তাই বহুত কিবা কিবি বনাই আছে তো আপোনালোকে চাই থাকক আমি কি কি খাওঁ কি কি কৰো ইয়াৰ হাঁহৰ মাংস ন আৰু মুনবাই আটকে ঢেকৰা মাছৰ ঝোল এইটো তুমি বনাইছা নেকি এইটো ঢেকৰা মাছৰ ঝোল এ বনাইছে মুনবাই এনে তুমি কিবা কাম কৰিছা নে কি মই আজি মানে গুটে ইভেন্ট মানে লিডাৰ হয় ও ইয়া আজি কি হ'ব জনোৱা প্ৰগ্ৰামটো ইভেন্ট থ্ৰু ইয়াত হ'ব মানে মিউজিকেল চেয়াৰ বাকিটো খানা চানাটো সব আছে সো আজি মিউজিকেল চেয়াৰ হ'ব আৰু স্পেশালি মোৰ কাজিনো আহিছে ফ্ৰম মানে বহুত স্পেশাল কাজিন সো আমি মানে তেতিয়া ভাবিলো যে আমি স্পেশাল মোৰ নামটো কৈ দে স্পেশাল কাজিন নীলাদ্ৰি শিৱম জি আহিছে সো মানে টিকটক সো মানে তেনেকে মিউজিকেল চেয়াৰ হ'ব আৰু যোন উইনাৰ হ'ব তেওঁলোকে এটা স্পেশাল গিফট হ'ব ইমান মানে এক্সপেন্সিভ still মানে আৰু গিফট ইয়া হেতু আমাৰ সিক্ৰেট হয় secret or surprise so let's see in GK and we will roll লেটস পাৰ্টি yes let's start your kind of first chicken 65 মানে serve কৰিম সব okay so এটো হৈছে মানে এটো red chutney ওকে কেনেকৈ লাগিছে আপোনাৰ বাইদো ভাল লাগিছে এতিয়া মানে আমাৰ নীলাদ্ৰি শিৱম যোন মানে এই চেনেলটোৰ ওনাৰ হয় তেখেতে অলপ কিবা কাম কৰি আছে সব চাওক পিয়াজ কাটি আছে okay কেনেকৈ লাগিছে অনুভৱটো কেনেকুৱা খুব মানে সুন্দৰ অনুভৱ কাইনি নাপালাব সেই বুলিয়ে কান্দা বাৰু এটা চাই লওঁ বাৰু ইজনী হৈছে আমাৰ সবতকে সৰু নামটো কোৱা গো My name is Rishi Gautam Yogi. এতিয়া আমাৰ এন্ট্ৰি মাৰিছে মই নামটো কোৱা গো Pratishtha. Pratishtha. ওকে তাৰ গোটেই গাৰ্লছ পাৰ্টি ইউ নো বলে ফটো উঠো বেলেগ দুনিয়া বেলেগ খেলত আৰু তুমি কিহত হা গেম হা কিমান এজ হৈছে তোমাৰ 14 এতিয়া আমি সকলোৱে জুই ফুৰাই আছোঁ আৰু এতিয়া মিঠাই আৰু কফি খাই লওঁ আৰু বাকীবোৰ আইটেম বনাই আছে চবে আৰু এতিয়া চিপছো খাই লওঁ আমি লগতে আৰু ধুনীয়াকৈ জুই ফুৰাই আছোঁ যিহেতু বহুত ঠাণ্ডা হয় এতিয়া আমাৰ চিকেন 65 হোৱালৈকে আমি অলপ ডান্স কৰি লওঁ আমাৰ বনি গ'ল 65 সব তোমাৰ কাৰণে বনাইছো তুমি অকলে খাবা ও মাই গড তো এইটো চিকেন 65 আৰু চাটনি এয়া 20 টকাৰ কনজুচমি কৰি নাকে তুমি আনিছা আৰু এয়া কনজুচমি কৰি কৰকে এয়া আমাৰ বৰমাই এতিয়া বনাই আছে হাঁহৰ মাংস আৰু এয়া হৈছে আমাৰ প্ৰিমু আমাৰ হাঁহৰ মাংস সিজি হোৱালৈকে আমি এতিয়া চবেই মিলি মিউজিকেল চেয়াৰ খেলিম একচুৱেলি মই নাই খেলা মই ভিডিঅ' কৰি আছোঁ বাকী সকলোৱে এতিয়া খেলি আছে তো কোন জিকে আমি চাওঁ আহক ৰেলগাড়ী টাইপ গৈ আছে গোটেইকেইটা আমাৰ ফাৰ্ষ্ট ৰাউণ্ডতে ওলাই গ'ল এয়া আমাৰ হিৰো আমাৰ ফ্ৰী ফায়াৰ প্লেয়াৰ Rahi, you can do it. Yes, Aja, you can do it. Zeta, you can do it. Dolipu, you can do it. নৱপ্ৰজন্ম শেষ কাম নাই এতিয়া আমাৰ কি চলি আছে বুৱাৰী ভাৰ্চেছ খাহু
যিহেতু আমাৰ দলিবৌ জিকিলে আৰু এতিয়া সকলোৱে হেণ্ডমেড এখন কাৰ্ড আৰু চকলেট গিফ্ট দিছে আমাৰ খানা ৰেডি হোৱালৈকে এতিয়া অলপ এনজয় কৰি লওঁ এতিয়া 12টা বাজিবই এণ্ড চ' we want to wish you all যিহেতু এতিয়া 12টা বাজি গ'ল আৰু আমি এতিয়া এণ্ট্ৰি মাৰিলোঁ 2021 চনত আৰু এতিয়া আমি খাই লওঁ সকলোৱে একেলগে মিলি এয়া হৈছে মাছৰ জোল তাৰপিছত এয়া হৈছে হাঁহৰ মাংস আৰু এয়া হৈছে মাছ এয়া হৈছে মটৰ আৰু বেঙেনা দি বনোৱা মাছৰ পেটু খাই ভালকে খোৱা থুচি খোৱা দিল্লী নোযোৱা আগলৈকে